নমস্কাৰ সকলোকে মই জিত আৰন্ধই মোৰ এটা অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি তিনিখন পবিত্ৰ স্থানলৈ যাবলৈ ওলাইছোঁ। ভাদ মাহত নিশ্চয় আপোনালোকে গম পাইছে কলৈ যাম। বলক আমি এতিয়া আহি আছোঁ, কাৰণ আমি লগৰ ল'ৰা এটা ঘৰত গাড়ীত উঠিমগৈ। মই এতিয়া আহি আছোঁ মোৰ ভাগ্যজিত। তাৰপিছত আমি এতিয়া গাড়ীত লগ পাম। বলক আমি আহি বৰ্তমান এতিয়া গাড়ীত উঠিলোহি, সকলো আহিলে। এতিয়া আমি গাঁৱৰ পৰা ওলাইছোঁ আৰু লাহেকৈ ভিডিঅ'টো চাই থাকক আপোনালোকে। বৰ্তমান আমি পালোহি এতিয়া শিৱসাগৰ টাউন পাৰ হৈ আহিলোঁ। পাৰ হৈ আহি বেজবৰুৱা স্কুলৰ ফ্ৰণ্টত পাইছোঁহি আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব। আপোনালোকক যিমানখিনি পাৰোঁ আজি সেই ঠাইকেইডোখৰ মই দেখাবলৈ চেষ্টা কৰিম। চাই থাকক ভিডিঅ'টো। আমি আহি এতিয়া শিৱসাগৰ জিলা শেষ হৈছে এইডোখৰতে। তাৰপিছত দলংখন পাৰ হোৱাৰ পিছতে আৰম্ভ হ'ব যোৰহাট। আমি এতিয়া যোৰহাটত সোমাইছোঁ। তাৰপিছত আমি অলপ পিছতে পামগৈ। আপোনালোকে আমাৰ লগত আহি থাকক, ভিডিঅ'টো চাই থাকক। এতিয়া ফাইনেলি আমি পাই গ'লোহি। আপোনালোকে নিশ্চয় তোৰণখন দেখি গম পাইছেই, ঢেকীয়াখোৱা বৰনামঘৰ। আমি প্ৰথমতে আহি সোমাইছোঁহি ঢেকীয়াখোৱা বৰনামঘৰ। এইখন মূল তোৰণ। ইয়াৰ পৰা আৰু 3 কিলোমিটাৰমান যোৱাৰ পাছতে আমি ঢেকীয়াখোৱা নামঘৰ যাম। আৰু ঢেকীয়াখোৱা নামঘৰৰ পিছত আমি ক'ত যাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া আমি ইতিমধ্যে পাই গ'লোহি ঢেকীয়াখোৱা বৰনামঘৰ। ইয়াৰ চাৰিওফালে দোকান। আপোনালোকে গাড়ী লৈ আহিলে মানুহৰ ঘৰতো ৰখাব পাৰে, তেতিয়া তেখেতলোকক পইচা দিবলগীয়া হয়। কিন্তু নামঘৰৰ পৰিচালনা কমিটিয়ে গাড়ী ৰখাবৰ বাবে তেওঁলোকৰ নিৰ্দিষ্ট ঠাইও আছে তাত। আৰু যদি আপোনালোকে ৰখাব পাৰে তেতিয়া তাত পইচা নলয়। আপোনালোকে তাৰ বাবে যাব লাগিব, ভিতৰৰ ছাইডে সোমাই যাব লাগিব। আৰু তাৰ চাৰিওকাষে আপোনালোকে দোকান দেখিব, আপোনালোকে যি কিনে। আৰু চাকি ধূপ ধূনা যদি ঘৰৰ পৰা লৈ নাযায় তামোল পাণ, তেনেহ'লে কোনো দিগদাৰ নাই। তাত দোকান আছে, তাত আপোনালোকে কিনি ল'ব পাৰিব। চাই থাকক। যদি অহাবোৰতো বাৰু আহিছেই, যিখিনি সকলে নাই অহা বা আহিব বিচাৰে তেনেহ'লে আপোনালোকে চাই থাকক। আমাৰ গাড়ীখন ইয়াতে পাৰ্কিং কৰি লওঁ, তাৰপিছত ডাইৰেক্ট যাম আমি নামঘৰলৈ। চাই থাকক ভিডিঅ'টো। এতিয়া আমি আহি পোৱাৰ লগে লগে কাপোৰ সলাই লওঁ, চুৰিয়া গামোচা লৈ লওঁ। আপোনালোকে যদি আহে ইয়াত দোকানতে সোমাই কাপোৰ সলাব পাৰিব। যদি যিখন দোকানৰ পৰা আপোনালোকে বস্তু কিনে সেইখন দোকানতহে আপোনালোকে কাপোৰ সলাবৰ বাবে সুবিধা পাব। যদি এখন দোকানৰ পৰা বস্তু কিনে এখন দোকানত আপোনালোকক নিদিব কাপোৰ সলাবলৈ। এতিয়া আমি এইখন দোকানতে কাপোৰ সলাই ইয়াৰ পৰাই আমি ধূপ চাকি লৈ লওঁ। এয়া আমি ল'লোঁ আমাৰ সকলোৰে বাবে একেখন ডিছতে লৈ লৈছোঁ সকলোবিলাক। চাই থাকক। আমি চুৰিয়া গামোচা লৈ আহিলোঁ। আমি যোৱা দিনাখন ইমান ৰ'দ আছিলে, খোজকাঢ়িবলৈ বহুত দিগদাৰ আছিলে, ইমানেই গৰম মানে। এতিয়া আমি নামঘৰলৈ গৈ আছোঁ। আপোনালোকে যদি যেতিয়া ইয়ালৈ আহিব, তাত মানে সকলো বস্তু পোৱা যায়। আপোনালোকে দেখিছে চাৰিও মেলা নিচিনাকৈ দোকান বহে, বিভিন্ন খেলা বস্তু পায় সৰু ল'ৰা ছোৱালীৰ বাবে। আপোনালোকে বজাৰো কৰিব পাৰে মানে নামঘৰলৈ আহি। দেখিছে আপোনালোকে চাৰিওফালে দোকান, চাকি বন্তি এইবোৰ চাকি, তাৰপিছত ধূপ, এইবোৰ দোকানটো বহুত আছে। আৰু শৰাই চৰাই দিবৰ কাৰণেও মাহ প্ৰসাদ, তাৰপাছত কল, আপেল আদি সকলোবিলাক বস্তু নামঘৰৰ ওচৰৰ দোকানবোৰতে পোৱা যায়। চব মানে ঘৰৰ পৰা নিনিলেও কোনো তাত অসুবিধা নহয়, চব তাৰ পৰা কিনি ল'ব পাৰি। আপোনালোকে ভিডিঅ'টো চাই থাকক। বৰ্তমান আমি ইয়াত পালোহি। ইয়াত সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি নিয়মখিনি কৰা হৈছে, কাৰণ যিখন মেইন গেট সেইখন তেখেতলোকে বৰ্তমান বন্ধ কৰি ৰাখিছে যি ক'ভিড পৰিস্থিতিৰ কাৰণে। আমি অন্য এখন গেটেৰে সোমাব লাগিব। আহি আছোঁ। ইয়াত সকলোবিলাক ক'ভিড প্ৰট'কল মানি
চলি আছে কামবিলাক আপোনালোকে দেখিছে। আপোনালোকে ইয়াত সকলোবিলাক কেনেদৰে অনুষ্ঠিত, কিন্তু ক'ভিডৰ কাৰণে ইয়াত বিভিন্ন নিয়মবিলাক আগতকৈ বেলেগ বেলেগ হৈছে। কাৰণ মেইন গেটখন যিখন সেইফালেদি প্ৰৱেশ নিষেধ, কাৰণ অন্য এটা গেটেদি যাব লাগে। তাৰপিছত আমি ওলাওঁতে আকৌ সেই মেইন গেটখনে ওলাবলৈ দিয়ে। আমি ইতিমধ্যে সেই নামঘৰ পালোহি। নামঘৰ সোমোৱাৰ কাষতে ভৰি ধুবৰ বাবে তেখেতলোকে ব্যৱস্থা কৰি দিছে। তাত ভৰি হাত ধুই লৈ আপোনালোকে নামঘৰত সুন্দৰকৈ সোমাব পাৰে। আমি ভৰি হাত ধুই ল'লোঁ আৰু মাস্ক পিন্ধি লৈছোঁ। মাস্ক পৰিধান কৰাটো নিজৰ এটা দায়িত্ব হয়, কাৰণ বৰ্তমান যিহেতু কৰোণাৰ পৰিস্থিতি আৰু নামঘৰৰ ভিতৰত 10 মিনিটতকৈ বেছি থাকিবৰ বাবে অনুমতি দিয়া নাই আমাক। চাকি ক'ত জ্বলাব? খালে যাওঁ এইটো খালে মুভিটো ভিতৰত আছো। এইফালে জ্যোতিষ্মা, এইফালে মোন বৰ্তমান আমি চাকি জ্বলালোঁ। আমি বাহিৰতো চাকি জ্বলাবৰ বাবে তেখেতলোকে ব্যৱস্থা কৰি দিছে। আৰু আপোনালোকে যদি ভিতৰতো যদি জ্বলাওঁ বুলি ভাবে তেনেহ'লে ভিতৰতো জ্বলাব পাৰে। কাৰণ যিহেতু পুনৰ কৈ আছোঁ মই, ক'ভিডৰ কাৰণে তেখেতলোকে মানুহৰ কম হ'বৰ বাবে 2খন ঠাই তেখেতলোকে দিছে চাকি জ্বলাবৰ বাবে। যিহেতু ক'ভিড কমি আহিছে, সেইবাবে তেখেতলোকে এই চাকি জ্বলোৱা স্থানটো তেখেতলোকে খুলি দিছে। প্ৰথম অৱস্থাত খোলা নাছিলে। চাই থাকক, আপোনালোকে আহিলে ইয়াতো জ্বলাব পাৰে চাকি, নহ'লে বাহিৰতো জ্বলাব পাৰে। তেল বহুত পিছলৈ আছে দেই। মাধৱদেৱে ভৰি ধোৱাটো নে মাধৱদেৱে সেইটো হৈছে মাধৱদেৱে ভৰি ধোৱা মুহাটো। ইয়াত লিখা আছে ভৰি ধোৱা মহাভাগ বুলি দিছে, কোনে ভৰি ধোৱা নাই দিয়া আছে মাধৱদেৱ বুলি আছে। কৈ লিখি দিছে নদী কাষত। নামঘৰ কিন্তু চৌহদটো বহুত ডাঙৰ, মানে আপুনি ঘূৰি থাকিলে ওলাই গৈ থাকিব। তাতে আছে এটা পুখুৰী আছে, ইয়াত মাছ দেখিবলৈ মানে মাছ জীয়াই থৈছে। আহিলে নিশ্চয় আপোনালোকে দেখিবই, যদি অহাসকলেতো দেখিছেই। এয়া দেখিছে নামঘৰভাগিৰ ভিতৰত আছে ঢেকীয়া ফুল দুভাগ। কাৰণ এই ভাগৰ বিষয়ে মই সিমান জ্ঞাত নহয়, সেইকাৰণে আপোনালোকক একো ভুল তথ্য নিদিওঁ। কাৰণ মই পিছত যদি কেনেবাকৈ গম পাম আপোনালোকক জনাবলৈ চেষ্টা কৰিম। অতীজৰ পৰা এই ফুলপাহ আছে। আৰু ভিতৰৰ ভাগত যিভাগ অক্ষয় বন্তি আছে, সেই বন্তিভাগ বৰ্তমানলৈকে জ্বলি আছে। আৰু
আশা কৰোঁ সদায় জ্বলি থাকিব। আমাৰ যি গুৰুজনাই দি থৈ গৈছে আমাক এয়া বন্তি জ্বলাই থৈ গৈছে, সেই বৰ্তমানলৈকে কমেও 522 বছৰ হৈছে। ভিতৰত যিহেতু এতিয়া সোমোৱা সম্ভৱ নহয়, সেইবাবে আপোনালোকক ক'ৰবাৰ পৰা সংগ্ৰহ কৰি মই বন্তিভাগ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইভাগেই হৈছে অক্ষয় বন্তিভাগ। সেইদিন ইমান গৰম আছিলে নহয়, মানে কি ক'ম। এতিয়া আমি যাওঁ সেৱা কৰিবলৈ, কাৰণ সেৱা কৰিবলৈ অকণমান ৰ'বলৈ কৈছিলে। এতিয়া আমি যাওঁ। এয়া আপোনালোকে দেখিছে, অকণমানকৈ মই আপোনালোকক নামঘৰৰ ভিতৰভাগ দেখাবলৈ চেষ্টা কৰিছোঁ। সেয়া হিংসাভাগ ভিতৰত। আমি ইতিমধ্যে সেৱা কৰি আহিলোঁ, আৰু যিহেতু ইয়াত বৰ্তমান ক'ভিডৰ কাৰণে বেছি সময় থাকিবলৈ কোৱা নাই, আমি এতিয়া ওলাই আহিলোঁ। আমি এতিয়া যাম মইনাপৰীয়া নামঘৰ, তাৰপিছত আউনীআটী সত্ৰ। ইয়াত অকল আমি দেখালোঁ ঢেকীয়াখোৱা বৰনামঘৰ। আমি যদি এই একেটা ভিডিঅ'তে মইনাপৰীয়া নামঘৰ আৰু আউনীআটী সত্ৰ দেখাওঁ, তেনেহ'লে বহুত দীঘল হৈ যাব। সেইবাবে অকল এই ভিডিঅ'টোত আপোনালোকে ঢেকীয়াখোৱা বৰনামঘৰটো দেখিলে, আৰু দ্বিতীয় পাৰ্ট আহিব। লগতে এই ভিডিঅ'টো যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ষ্টে ছেফ এণ্ড ষ্টে হেল্ডি। ধন্যবাদ।